নমস্কাৰ। নাগৰিকত্ব সংশোধনী আইনক লৈ এতিয়া সমগ্ৰ দেশতে জুই জ্বলিছে। সমগ্ৰ দেশে এতিয়া প্ৰতিবাদ কৰিছে। এই সম্পৰ্কে সেই সময়তে বিভিন্ন ঠাইত হিংসাত্মক কাৰ্য সংঘটিত হৈছে। ঠিক তেনে কাৰ্য সংঘটিত হৈছে ৱেষ্ট বেংগলৰ মুৰ্ছিদাবাদত বিজেপি কৰ্মীয়ে লংগি টুপি পিন্ধি এক হিংসাত্মক কাৰ্য সংঘটিত কৰিছে। যদি তেওঁ লংগি টুপি পিন্ধি যদি তেওঁ মুছলিম হ'লে হয় তেতিয়া বেলেগ কথা আছিল, কাৰণ মুছলিমে লংগি টুপি পিন্ধে, কাৰণ মুছলিমে বিজেপি চৰকাৰৰ হৈ কাম কৰে, বহুতে বিজেপি কৰে, কাৰণ সি মুছলিম নহয়। সি মুছলিমৰ ড্ৰেছ পিন্ধি লংগি টুপি পিন্ধি সি হিংসাত্মক কাৰ্য সংঘটিত কৰিব গৈছে, যাতে ব্লেমটো মুছলিমৰ ওপৰত আহে। এনেকুৱা হ'লে কেনেকুৱা হ'ব? ঠিক তেনে সময়তে ইয়াক ধৰি কেনে তাৰপিছত তদন্ত কৰাৰ পিছত গম পালে যে সি ৰাজ্যিক বিজেপি চৰকাৰৰ এক কৰ্মী। তো এই কা বিৰোধী আন্দোলনৰ মাজতে কা বিৰোধী প্ৰতিবাদীকাৰৰ মাজত লংগি টুপি পিন্ধি বিজেপি কৰ্মীয়ে সংগঠিত কৰিলে হিংসাত্মক কাৰ্য। চাওক কেনেকুৱা এটা দেশৰ পৰিস্থিতি সংগঠিত হৈ গৈছে। মুছলিমক ব্লেম কৰিবৰ কাৰণে লংগি টুপি পিন্ধিব লগা হৈ গৈছে। দেশজুৰি তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ কাৰ্যসূচী। সমগ্ৰ দেশতে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক আইনৰ আগতে আছিল বিধেয়ক, এতিয়া হ'ল আইন। বিভিন্ন প্ৰতিবাদ কাৰ্যসূচী সংঘটিত হৈছে। ঠায়ে ঠায়ে প্ৰতিবাদৰ নামত ব্যাপক ৰূপত সংঘটিত হৈছে হিংসাত্মক কাৰ্য। অভিয়াছলি এইটো ঠায়ে ঠায়ে বহুত ঠাইত হৈ গৈছে হিংসাত্মক কাৰ্যকলাপ। দেশজুৰি তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। সমগ্ৰ দেশে এতিয়া প্ৰতিবাদ কৰি আছে। ঠায়ে ঠায়ে প্ৰতিবাদকাৰীৰ নামত ব্যাপক ৰূপত সংঘটিত হৈছে হিংসাত্মক কাৰ্য। এইটোতো ক'লে হিংসাত্মক কাৰ্য বহুত ঠাইত লিপ্ত হৈ গৈছে অলৰেডি। কিন্তু তাৰ মাজতে এক বিশেষ খবৰে সমগ্ৰ দেশৰ ৰাজনীতিত খলগনি তুলিছে। এই বিশেষ খবৰটোৱে হ'ল এইটো যে বিজেপি কৰ্মীয়ে লংগি টুপি পিন্ধি মুছলিমৰ ভাৱ ধৰি যাই কেনে কিছুমান হিংসাত্মক কাৰ্য সংঘটিত কৰে, যাতে এইটো মুছলিমৰ ওপৰত ব্লেম দিব পাৰে। বিজেপিয়ে প্ৰতিবাদত কংগ্ৰেছ বা অন্য দলৰ উচতনিত হিংসাত্মক কাৰ্য সূত্ৰপাত হৈছে বুলি অভিযোগ অনাৰ সময়তে পশ্চিমবংগৰ মুৰ্ছিদাবাদত কা বিৰোধী প্ৰতিবাদত লংগি টুপি পিন্ধি সোমাইছে বিজেপি কৰ্মী। এই যিবিলাক হিংসাত্মক কাৰ্য সংঘটিত হৈছে সেইবিলাকত বিজেপি চৰকাৰে কৈছে যে এইবিলাকৰ কংগ্ৰেছ কৰ্মী জড়িত হৈ আছে। কংগ্ৰেছ কৰ্মী এইবিলাকে এনেকুৱা হিংসাত্মক কাৰ্য সংঘটিত হৈছে। কিন্তু ঠিক তেনে সময়তে এক উল্টা পৰিৱেশ ইয়াতে দেখা পোৱা গ'ল। মুছলিমৰ লংগি টুপি পিন্ধিছে একো নহয়, কাৰণ লংগি সকলোৱে পিন্ধিব পাৰে। টুপিটো হ'ল অকল মুছলিমে পিন্ধে। এই লংগি টুপি পিন্ধি সি যদি মুছলিম হ'লে তেতিয়া কথাটো বেলেগ আছিল। ইয়াৰ নাম হ'ল অভিষেক চৰকাৰ, কাৰণ সি অভিয়াছলি মুছলিম নহয়। সি মুছলিমৰ ভাৱ ধৰি সি মুছলিমক ব্লেম কৰাৰ কাৰণে সেই বিভিন্ন অনৈতিক কাৰ্য অৰ্থাৎ হিংসাত্মক কাৰ্য সংঘটিত কৰিছে। প্ৰায় 6জনীয় এটা দলে ছদ্মবেশ ধৰি প্ৰতিবাদৰ সময়ত হিংসাত্মক কাৰ্য সংঘটিত কৰে। তো 6জন আছিল এটা গ্ৰুপত। এই 6জনে বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্য সংঘটিত কৰিছে। পিছত ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰে দলটোত মুছলমানৰ লংগি টুপি পৰিধান কৰি গাড়ীয়ে শিল নিক্ষেপ কৰা অভিষেক চৰকাৰৰ নামৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰি স্থায়ী বিজেপি কৰ্মী বুলি চিনাক্ত কৰে। চাওক, লংগি টুপি পিন্ধি গাড়ী চাৰি এইবিলাক ভাঙি আছে, শিল দলিয়াইছে, যাতে ব্লেমটো মুছলিমৰ ওপৰত যায়। কিন্তু অভিষেক চৰকাৰ বিজেপি সদস্য নহয় বুলি দাবী কৰিছে ৰাজ্যিক বিজেপিয়ে। এতিয়া অভিয়াছলি বিজেপিয়ে ইয়াক সিহঁতৰ দলৰ কৰ্মী নহয় বুলি কৰিবই। প্ৰতিবাদৰ সময়ত এইসকল আৰক্ষীলৈ শিল নিক্ষেপ কৰাৰ লগতে কেইবাখনো গাড়ী ক্ষতিসাধন কৰে। পিছত লোক কেইজনক এনে কাণ্ড পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। চাওক, বিজেপি কৰ্মীয়ে লংগি টুপি পিন্ধিছে। সি যদি মুছলিম হ'লে বেলেগ কথা আছিল, কাৰণ মুছলিমে বিজেপি কৰে। সি মুছলিম নহয়, কাৰণ সি তোৰ টুপি পিন্ধিব নোৱাৰে। আৰু তাতে কিছুমান কুকৰ্ম হিংসাত্মক কাৰ্য কৰিব যাওঁতে টুপি পিন্ধি গৈছে, কাৰণ মুছলিমক ব্লেম কৰাৰ কাৰণে। এনেকুৱাই হ'ব নেকি দেশত পৰিস্থিতি? বাকী ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই।